নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বৰ্তমান সময়ত বানপানীয়ে আমাৰ গাঁও অঞ্চলত পূৰা জুৰুলা কৰি দিছে। সকলোৰে অৱস্থা বেয়া, একেবাৰে শোচনীয় হৈ গৈছে। পূৰা একদম কি ক'ম আৰু, আমাৰ ঘৰৰ ওচৰলৈকে পানী আহিছে আৰু হয়তো দুজাকমান বৰষুণ দিলে আমাৰ চোতালত পানী উঠিব। সকলোবোৰ দেখুৱাম আৰু আমাৰ কাষৰ যিকেইখন গাঁও আছে পূৰা চোতালেৰে পানী বৈ আছে, আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এইটো হৈছে আমাৰ ঘৰ আৰু ঘৰৰ কাষলৈকে পানী আহিছে। চাওক আপোনালোকে, ইমান পানী হৈছে, বানপানী চাৰিওফালে কেৱল পানী পানী। আমাৰ ঘৰৰ সন্মুখতো পানী, ঘৰৰ কাষলৈকে পানী আহিছে। ইমান ফিকি চাওক আপোনালোকে, আমাৰ ঘৰৰ ইপাৰেও পানী চাওক, একদম পূৰা সাগৰ সদৃশ পানী হৈছে। চাৰিওফালে কেৱল পানীয়ে পানী, কি ক'ম আৰু, চকুৰে মনিব নোৱাৰালৈকে পানী। চাওক আপোনালোকে কিমান পানী, একদম সাগৰ সদৃশ পানী। আৰু এইখন আমাৰ পথাৰত দাদাসকলে মাছ মাৰি আছে, আমাৰ গাঁৱৰে দাদাহঁত। আৰু তেওঁলোকৰ ওচৰলৈ চাওঁ, আপোনালোক দেখুৱাম কি মাছ পাইছে। চাওঁ, মাছ মাৰি আছে আমাৰ গাঁৱৰে দাদাহঁতে, পুৰা মাছ মাৰাত ব্যস্ত। আৰু কি মাছ পাইছে আপোনালোক দেখুৱাই আছোঁ ৰ'ব। ৰৌ, পুঠি, খলিহনা চব মাছ পাইছে আৰু খিচাৰি মাছ। আৰু কি ক'ম আৰু, এই চাওক, আৰু মাছ মাৰাত ব্যস্ত সকলোৱে। আৰু এইখন আমাৰ ৰিজাৰ্ভ হয় পথাৰ, আৰু পথাৰত পানী পূৰা ভৰি গৈছে, পূৰা ঘৰৰ কাষলৈকে পথাৰৰ পানী উজাই গৈছে। এই পথাৰৰ পানী আমাৰ ঘৰৰ কাষলৈকে গৈছে। আৰু এইখন আমাৰ ঘৰৰ পিছফাল, চাওক, আমাৰ খালটো আপোনালোক দেখুৱাইছোঁ, পূৰা খাল বুৰি গৈছে, খালো তল গৈছে, খালৰ মাছো গোটাই গুচি গৈছে, পূৰা ঘৰৰ কাষলৈকে পানী আহিছে। চাওক, এই ঘৰৰ কাষ। আৰু এতিয়া মই আহি পালোঁ এই বানেগুচি, আমাৰ মূল পথ এইটো, বানেগুচি নলবাৰী যোৱা মেইন ৰাস্তা এইটো। চাওক কিমান পানী হৈছে, পূৰা এই মানুহ ঘৰলৈ চাওক, পূৰা বুৰ গৈছে, মানুহৰ ঘৰৰ ভিতৰতো পানী সোমাইছে। আৰু এইটো হৈছে বাবাৰ থান, বানেগুচিক যোৱা ৰাস্তাৰ কাষতে এইখন শিৱাশ্ৰম, পূৰা শিৱাশ্ৰমখনো তল গৈছে, গোটেই পানীত বুৰ গৈছে। কি ক'ম আৰু, চাৰিওফালে পানী পানী, কি ক'ম আৰু, একদম বেয়া লগা অৱস্থা হৈ গৈছে। কিমান পানী হৈছে, চাৰিওফালে পানীয়ে পানী। আৰু মই এতিয়া এখন আমাৰ কাষৰে গাঁৱলৈ আহিছোঁ। এইখন গাঁও পানীত বুৰ গৈছে গোটেই গাঁওখন। আৰু এই ৰাস্তাটোত কেৱল পানী উঠা নাই অলপ জেগাত, আৰু তাত গোটেই গৰুবিলাক আনিছে আৰু মানুহে, আৰু বান্ধি থৈছে ইয়াত গৰুবোৰ। আৰু বহুত দুখ লাগে, আৰু গৰুবিলাকৰ কাৰণে বেছি দুখ লাগে। মানুহে বাৰু খাইছোঁ, আমি কিবা নহয় কিবা বনাই খাইছোঁ, এই গৰুবিলাক পশুধনৰ কাৰণে বেছি দুখ লাগে, আৰু বহুত দুখ লগা পৰিস্থিতি। আৰু চাওক, আৰু এই চাওক, পূৰা ঘৰৰ চোতালেৰে পানী বৈ আছে, আপোনালোকক দেখুৱাইছোঁ। চাওক কি দুখ লগা পৰিস্থিতি, কি ক'ম আৰু, নিজৰ ঘৰখন এৰি যাব লগা হৈছে। কি দুখ লগা পৰিস্থিতি, নিজৰ ঘৰখন এৰি গৈ শিবিৰত থাকিব লগা হৈছে। জীৱ জন্তু, হাঁহ মুৰ্গী পাৰ সকলোবোৰ, কি ক'ম আৰু, চবৰে একদম পূৰা কি আলিবিলি হৈ গৈছে তাৰমানে, কি ক'ম। আৰু এইফালে পানী পানী, আৰু কাষতে যিহেতু বুঢ়াদিয়া নদীটো আমাৰ আছে, আৰু সেই নদীৰ পানীয়ে এনেদৰে ফিকি আহিছে, নদীৰ পানী আহিছে সোমাই। আৰু চাওক, পূৰা চোতালেৰে পূৰা ধাৰাসাৰ পানী বৈ আছে চোতালেৰে। চাওক, কুকুৰটো চাওক, পূৰা সি পাৰত যাব চেষ্টা কৰি আছে কুকুৰটোৱে। চাওক, পূৰা পানী পানী চাৰিওফালে, কি ক'ম আৰু। চাওক আপোনালোকে, ইমান পানী হৈছে, চাৰিওফালে পানী পানী। আপোনালোকে ভিডিঅ'টো চাওক আৰু শেষলৈকে।
আছিল আমাৰ গাঁৱৰ বানপানীৰ পৰিৱেশ দেখুৱালে আপোনালোকক কেনেদৰে চোতালেৰে পানী বৈ আছে আৰু তাৰে মাজতে এনেদৰে মাছো মাৰি আছে, ৰাস্তাতে মাছ মাৰি আছে দেখিছেনে আপোনালোকে। আৰু ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।